গুড ইভিনিং, নমস্কাৰ জনাইছোঁ। মই প্ৰেৰণা শৰ্মা, নলবাৰীৰ পৰা। আজি 1250 টকাৰ মাটিশালৰ ননী কটন মেখেলা চাদৰ আকৌ লৈ আহিছোঁ। ধুনীয়া ধুনীয়া নতুন ডিজাইনত আহিছে। যদি পচন্দৰ ভিতৰত হয় বুকিং কৰিব। মই বুকিং নম্বৰটো কৈ দিছোঁ 7000282292। অনলাইন যোগে সকলো ঠাইৰ পৰাই ল'ব পাৰিব কাপোৰবোৰ। শ্বিপিং চাৰ্জ থাকিব 70 rupees। আৰু লগতে দেখুৱাই দিম ব্লেক টচ। অকণমান বিয়াৰ যিহেতু চিজন আছে আগত, হেভি কালেকশ্যনৰ ভিতৰত ব্লেক টচ বহুতে বিচাৰি আছে। তো ব্লেক টচ হেভিৰ ভিতৰত যিসকলে বিচাৰে চাব পাৰিব। মোৰ দোকানত আহিও কাপোৰবোৰ চাই ক্ৰয় কৰিব পাৰিব। মোৰ দোকানখনৰ এড্ৰেছটো হৈছে নলবাৰী PNC ৰোড প্ৰেৰণা ষ্ট'ৰ। থানা চকৰ পৰা আহিলে প্ৰথম কল্পনা ষ্টুডিঅ' পাব, তাৰপিছত গাঁৱলীয়া বেংকটো পাব। গাঁৱলীয়া বেংকটোৰ পৰা 10-12খন দোকান এৰিয়ে মোৰ দোকানখন একেবাৰে হাতখলাত সোমোৱা ৰাস্তাটোৰ অপজিট চাইডত মোৰ দোকানখন। আৰু যদি বাটাচ চকৰ পৰা আহে তেতিয়াহ'লে প্ৰথম বৰুৱা ফাৰ্মাচী পাব। বৰুৱা ফাৰ্মাচীৰ পৰা 6-7খন দোকান এৰিয়ে মোৰ দোকানখন। নামটো হৈছে প্ৰেৰণা ষ্ট'ৰ। এবাৰ আহিব, ধুনীয়া ধুনীয়া নতুন কালেকশ্যন আহিছে। যিহেতু আগত বিয়া আৰু দুৰ্গা পূজা দুয়োটাই আছে একেলগে। ভিডিঅ'বোৰ কণ্টিনিউ শ্বেয়াৰ কৰি থাকিব, যিহেতু শ্বেয়াৰৰ ওপৰত গিফ্ট থাকে। আজি শ্বেয়াৰ কৰা সকলৰ ভিতৰত শ্বেয়াৰ উইনাৰ হৈছে পিংকি দাস। আজি শ্বেয়াৰ উইনাৰ হৈছে পিংকি দাস। আপুনি মোৰ দোকানত আহি আপোনাৰ শ্বেয়াৰ কৰা উপহাৰটি লৈ যাব পাৰিব। আজি অফাৰ মূল্য মাত্ৰ 1250 টকাৰ ননী কটন মেখেলা চাদৰ দেখুৱাই দিছোঁ। যিখিনি মেখেলা চাদৰক আপোনালোকে বহুখিনি মৰম দিছে। এইযোৰ আছে একেবাৰে ধুনীয়া, মাত্ৰ 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। পাৰ্পল কালাৰ, একেবাৰে ধুনীয়া কালাৰ। জ্যোতি তালুকদাৰ শ্বেয়াৰ কৰিছো বুলি কৈছে। বিনীতা ডেকা নাইচ কালেকশ্যন বুলি কৈছে। এইখন ইয়াৰে মেখেলাখন। যদি এই কাপোৰযোৰ পচন্দৰ ভিতৰত পৰে স্ক্ৰীনশ্বটটো ল'বলৈ পাহৰি নাযাব। যিসকলৰ বহুত বেছি ভাল লাগে স্ক্ৰীনশ্বটটো ল'ব, তেতিয়াহ'লে দোকানত আহি কাপোৰযোৰ বিচাৰিলে সুবিধা হয়। স্ক্ৰীনশ্বটটো ল'ব পাহৰি নাযাব। এইখন মেখেলাখন। এই কাপোৰযোৰ অফাৰ মূল্য মাত্ৰ 1250 টকাত ল'ব পাৰিব। এইকেইটা চাইড পাৰি আৰু এইটো ব্লাউজৰ পিচ। এইখন চাদৰখন একেবাৰে ধুনীয়া। যদি পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। অফাৰ মূল্য মাত্ৰ 1250ত এই কাপোৰযোৰ ল'ব পাৰিব। একেবাৰে ধুনীয়া হয়। যদি পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। মাত্ৰ অফাৰ মূল্য 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাই দিছো। মাটিশালৰ ননী কটন মেখেলা চাদৰ এইযোৰ আছে। এই কাপোৰযোৰ অফাৰ মূল্য মাত্ৰ 1250 টকাতে ল'ব পাৰিব। এইযোৰ ৱাছ কটন হয়। এইযোৰ ৱাছ কটনত আছে। এইখন ইয়াৰ মেখেলাখন। অনামিকা নাইচ কালেকশ্যন বুলি কৈছে। বিনীতা ডেকা ধুনীয়া লাগিছে বুলি কৈছে। অঞ্জনী ডেকা ধুনীয়া লাগিছে বুলি কৈছে। যদি কাপোৰযোৰ পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। অফাৰ মূল্য 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। এইখন মেখেলাখন। এইকেইটা চাইড পাৰি কেইটা বিৰাটে ধুনীয়া আছে। এইকেইটা চাইড পাৰি আৰু এইটো ব্লাউজৰ পিচ। শ্বিপিং চাৰ্জ থাকিব। অনলাইন যোগে সকলো ঠাইৰ পৰাই ল'ব পাৰিব কাপোৰবোৰ। এইখন চাদৰখন। মাত্ৰ 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। কালাৰটো একেবাৰে ধুনীয়া হয়। যদি মন পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। কালাৰটো একেবাৰে ধুনীয়া। অফাৰ মূল্য মাত্ৰ 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব।
কালাৰটো কিন্তু একেবাৰে ধুনীয়া কালাৰ হয়। নেক্সট এযোৰ দেখুৱাই দিছো। এইযোৰ এৰি কটন হয়। এই কাপোৰযোৰ অফাৰ মূল্য 1250 টকাত ল'ব পাৰিব। মামনি বৰ্মন বহুত ধুনীয়া কালেকশ্যন বুলি কৈছে। এইখন মেখেলাখন মাটিশালৰ মেখেলা চাদৰ মাত্ৰ 1250 টকাত ল'ব পাৰিব। এইখন ইয়াৰ মেখেলাখন যদি পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। এইটো ব্লাউজৰ পিচ। এইকেইটা ইয়াৰে সাইড পাৰি কেইটা বিৰাট ধুনীয়া হয়। এইকেইটা সাইড পাৰি। যদি মন পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। মাত্ৰ 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। একেবাৰে ধুনীয়া। নেক্সট এযোৰ দেখুৱাই দিছো। এইযোৰ আছে অফাৰ মূল্য 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। এইকেইটা সাইড পাৰি। এইকেইটা সাইড পাৰি আৰু এইটো ব্লাউজৰ পিচ। এইখন ইয়াৰ মেখেলাখন ৰেডি হৈ আহিছে। এইখন ইয়াৰ মেখেলাখন অফাৰ মূল্য মাত্ৰ 1250ত এই কাপোৰযোৰ ল'ব পাৰিব। মাটিশালৰ ননী কটন মেখেলা চাদৰ অফাৰত দি থকা হৈছে। অফাৰ মূল্য মাত্ৰ 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। যদি পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। অফাৰ মূল্য মাত্ৰ 1250 টকাতে এই কাপোৰযোৰ ল'ব পাৰিব। কালাৰটো একেবাৰে ধুনীয়া। মই ওচৰৰ পৰা দেখুৱাই দিছো। একেবাৰে ধুনীয়া হয় কালাৰটো। যদি পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। একেবাৰে ধুনীয়া কালাৰ। কৃষ্ণা চুৰিদাৰ পাম নে বা কটনত 500 মানত বুলি সুধিছে। হয়, নিশ্চয় অফাৰত দি থকা হৈছে 500ৰ কটনৰ সেট পাব। মই এতিয়া মন্দিৰত আছো বুলি কৈছে। হয় নেকি? ক'ৰ মন্দিৰত আছে? নেক্সট এযোৰ দেখুৱাই দিছো। এইযোৰ আছে চেল্ফ পাৰি কাপোৰ যে আগতে দিছিলো, বহুতে বিচাৰিছিল। আকৌ আজি অফাৰত আহিছে চেল্ফ পাৰিৰ মেখেলা চাদৰ মাত্ৰ 1250 টকাতে ল'ব পাৰিব। যিসকলে আগতে দিয়া চেল্ফ পাৰি কাপোৰবোৰ নাপালে, যদি তেখেতসকলে চাই আছে এই কাপোৰযোৰ ল'ব পাৰে। চেল্ফ পাৰি কাপোৰ মাত্ৰ 1250 টকাত ল'ব পাৰিব। ননী কটন মেখেলা চাদৰ। ববিতা কলিতা আপোনাক ধুনীয়া লাগিছে বুলি কৈছে। হয় নেকি? ধন্যবাদ। মাজতে তোমাৰ লাইভ চালো বুলি কৈছে। কৰবী গগৈ ধুনীয়া লাগিছে বুলি কৈছে। এই এযোৰ আছে। যদি এই কাপোৰযোৰ পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। অফাৰ মূল্য মাত্ৰ 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। চেল্ফ পাৰিৰ মেখেলা চাদৰ। সবিতা দাস গুড ইভিনিং বুলি কৈছে। গুড ইভিনিং। এইটো ব্লাউজৰ পিচ। এই চেল্ফ পাৰি কাপোৰ কেইযোৰ পুতুককে ষ্টক আউট হৈ যায়। যদি বহুত বেছি ভাল লাগে সোনকালে স্ক্ৰীনশ্বটটো ল'ব। যিসকলে আগতে পোৱা নাছিল আৰু বুকিং কৰিব সোনকালে। মই বুকিং নম্বৰটো এবাৰ কৈ দিছো 7002822292। এই কাপোৰযোৰ অফাৰ মূল্য মাত্ৰ 1250 টকাত ল'ব পাৰিব। চেল্ফ পাৰি হয়। যদি পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। দীপা অফাৰটো কিমান দিন থাকিব বুলি সুধিছে। অফাৰটো চলিয়ে থাকিব, পাব। অফাৰত ল'ব পাৰিব। এইখন চাদৰখন। নেক্সট এযোৰ দেখুৱাই দিছো।
এইযোৰ আছে যদি কাপোৰযোৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বটটো লৈ ল'ব এৰি কটন এইখন মেখেলাখন অফাৰ মূল্য মাত্ৰ 1250 টকাতে এই কাপোৰযোৰ ল'ব পাৰিব চন্দনা বৰ্মন গুড ইভিনিং বুলি কৈছে অজিতা মজা লাগিছে বুলি কৈছে শিখা তালুকদাৰ সেলফ পাৰীৰ কালাৰ আছে নেকি বা বুলি কৈছে সেলফ পাৰীৰ আৰু 1250ৰ বৰ্তমান নাই শিখা তালুকদাৰ শ্বেয়াৰ কৰিছো বুলি কৈছে শ্বেয়াৰ কৰা সকলক বহুত বহুত মৰম এইখন মেখেলাখন বহুত ওপৰলৈকে মেখেলাখনত ফুল আছে এই কাপোৰযোৰ এইখন মেখেলাখন আৰু এইকেইটা সাইড পাৰি আৰু এইটো ব্লাউজৰ পিস মোৰ ভিডিও চাই যিসকল কাস্টমাৰ মোৰ দোকানত আহিছে তেখেতসকলক বহুত বহুত মৰম আৰু ধন্যবাদ জনাইছো যিসকল কাস্টমাৰ আহিছে মোৰ ভিডিও চাই তেখেতসকলক বহুত বহুত মৰম মোৰ দোকানত যিসকলে আহিছে এইখন চাদৰখন যদি এই কাপোৰযোৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বটটো লৈ ল'ব অফাৰ মূল্য মাত্ৰ 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব এতিয়া দেখুৱাই দিছো ব্ল্যাক টচ সবিতা দাস আপোনাৰ পৰা লোৱা কাপোৰযোৰ ভালেই লাগিছে বুলি কৈছে হয় নেকি বাইদেউ ধন্যবাদ আপুনি কোৰ পৰা লৈছিল এবাৰ জনাই দিবচোন সবিতা বাইদেউ পিংকি দাস বিউটিফুল বুলি কৈছে এতিয়া দেখুৱাই দিছো টচৰ জোৰা যেটো আগত বিয়াৰ সিজন আছে অকমান হেভিৰ ভিতৰত বিচাৰি আছিল এইযোৰ আছে টচ প্ৰতিযোৰ টচৰে প্ৰাইসবোৰ বেলেগ বেলেগ যদি পছন্দৰ ভিতৰত পৰে স্ক্ৰিনশ্বটটো ল'ব আৰু মই প্ৰাইসবোৰ জনাই যাম বুকিং নম্বৰত পঠাই দিলে হ'ল এইখন ইয়াৰে মেখেলাখন একেবাৰে ধুনীয়া এইযোৰ ব্ল্যাক টচ যেটো আগত বিয়াৰ সিজন সেইকাৰণে মই দেখুৱাই দিলো এইখন এইখন মেখেলাখন ব্লাউজৰ পিসটো একেবাৰে হেভিকে আছে এইটো ব্লাউজ পিস যদি পছন্দৰ ভিতৰত পৰিছে এই কাপোৰযোৰ চাব পাৰিব স্ক্ৰিনশ্বটটো লৈ ল'ব আৰু দোকানত আহিও কাপোৰবোৰ চাই ক্ৰয় কৰিব পাৰিব আজিও যিসকল কাস্টমাৰ মোৰ ভিডিও চাই মোৰ দোকানত আহিছে তেখেতসকলক বহুত বহুত মৰম আজি বহুখিনি বিয়াৰ কাস্টমাৰ আহিছিলে বিয়াৰ কাপোৰ সকলো কাপোৰে মোৰ ইয়াতে পাব চাৰ্টও পাব বিয়াত যিখিনি কাপোৰ লাগে সেইখিনি গোটেইখিনি কাপোৰে পাব এবাৰ আহিব যিখিনি আমাৰ ইয়াৰে হয় আহি ল'ব পাৰিব গুৱাহাটীৰ পৰাও বহুখিনি কাস্টমাৰ আহি আছে বিয়াৰ কাপোৰ লোৱাৰ কাৰণে যিসকল আহিছে তেখেতসকলক বহুত বহুত মৰম সবিতা বাইদেউ কৈছে গুৱাহাটীৰ পৰা হয় বাইদেউ ধন্যবাদ আৰু কিবা লাগিলে ল'ব বাইদেউ পিংকি দাস ধুনীয়া লাগিছে বা কাপোৰযোৰ বুলি কৈছে কাপোৰযোৰ বিৰাটে ধুনীয়া মাইনু ডেকা ভেৰি গুড কালেকশ্যন বুলি কৈছে ৰীতা বৰা বিউটিফুল বুলি কৈছে কৰবী গগৈ বা মৰম লাগিছে বুলি কৈছে একেবাৰে ধুনীয়া ব্ল্যাক টচৰ কাপোৰ যদি এনেকুৱা ধৰণৰ হেভি জোৰা বিচাৰে প্ৰেৰণা ষ্টৰত পাব এবাৰ আহিব চাই ল'ব পাৰিব এইযোৰ আছে টচৰ জোৰা এইখন মেখেলাখন ব্ৰকেট এইখন ইয়াৰে মেখেলাখন যদি পছন্দৰ ভিতৰত পৰে স্ক্ৰিনশ্বটটো লৈ ল'ব এইকেইটা সাইড পাৰি আৰু এইটো ব্লাউজৰ পিস চাদৰখন অকমান খুলি দেখুৱাই দিছো এইখন চাদৰখন নেক্সট এযোৰ ইয়েলো কালাৰ ফুল আছে ব্ৰকেটে হয় এইযোৰ আছে এই কাপোৰযোৰ বিৰাট ধুনীয়া এইখন ইয়াৰ মেখেলাখন ব্ৰকেট আঁঠুৰ ওপৰলৈকে ফুল থাকিব মেখেলাখনত এইখন মেখেলাখন মনীষা ধুনীয়া বুলি কৈছে মনালিসা দেৱী
ভাল লাগিছে বুলি কৈছে ধন্যবাদ ৰীতা বৰা শ্বেয়াৰ কৰিছো শ্বেয়াৰ কৰা সকলক বহুত বহুত মৰম যদি এই কাপোৰযোৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বটটো লৈ ল'ব ব্লেক টচ হেভি জোৰা নেক্সট এতিয়া দেখুৱাই দিছো কটন কালাৰিং টচ এজৰ আছে পিছফালে যাব এইখন ইয়াৰ মেখেলাখন একেবাৰে ধুনীয়া হয় এই জোৰা কেইটা যিসকলে বিয়াৰ কাৰণে কাপোৰ ল'ম বুলি ভাবি আছে চাব পাৰিব দোকানত আহিও কালেকশ্যনবোৰ চাই ল'ব পাৰিব হেভি কালেকশ্যন যিসকলে ল'ম বুলি ভাবি আছে এই কাপোৰ কেইযোৰ চাব পাৰিব এইটো সাইড পাৰি কিটা আৰু এইটো ব্লাউজৰ পিস কালাৰটো একেবাৰে ধুনীয়া এখন চাদৰখন এই কাপোৰযোৰ একেবাৰে মৰম লগা ৰিয়েলত বহুত ধুনীয়া ইয়াতে কেনেকুৱা আহিছে কালাৰটো নাজানো ৰিয়েলত কিন্তু এই কাপোৰযোৰ একেবাৰে ধুনীয়া হয় কটন টচ একেবাৰে ধুনীয়া এই কাপোৰযোৰ একেবাৰে সফট ভৈৰৱী দাস ধুনীয়া লাগিছে বুলি কৈছে বাবলি নাইস বুলি কৈছে সবিতা দাস কেঁচাপাত কটনৰ সিঙ্গেল চাদৰ আছে যদি দেখুৱাব বুলি কৈছে হয় বেটো কেঁচাপাত কটনৰ সিঙ্গেল চাদৰ আছে ফিক্স পাৰি পাব এই কাপোৰযোৰ যদি পছন্দৰ ভিতৰত পৰিছে কাপোৰযোৰ কিন্তু ৰিয়েলত বহুত ধুনীয়া স্ক্ৰিনশ্বটটো লৈ ল'ব মনালিসা দেৱী বৰ ধুনীয়া লাগিছে বুলি কৈছে সিঙ্গেল চাদৰ দিবাচোন নেক্সট এযোৰ দেখুৱাই দিছো ড্ৰাই টচ এইযোৰ আছে কালাৰটো একেবাৰে ধুনীয়া এইযোৰ ফিক্স পাৰিৰ কে চাদৰ দিবা এইফালে আছে এইখন মেখেলাখন এইযোৰ ড্ৰাই টচ হয় হেভি কালেকশ্যন যিসকলে ল'ম বুলি ভাবি আছে আহিব পাৰিব দোকানত আহিও কালেকশ্যনবোৰ চাই ল'ব পাৰিব যেটো আগত বিয়াৰ সিজন আছে হেভি কালেকশ্যন যিসকলে বিচাৰে মোৰ ইয়াতে প্ৰেৰণা ষ্টৰত পাব আহিব এবাৰ বিয়াৰ কাৰণে যেটো আগত বিয়া আছে বিয়াৰ সিজন এনেকুৱা ড্ৰাই টচ লাগিলেও পাব এইখন চাদৰখন একেবাৰে ধুনীয়া হয় এই কাপোৰযোৰ ৰীতা বৰা সুন্দৰ কালেকশ্যন বুলি কৈছে না নহয় ডাইৰেক্ট ৰঙা এনেকুৱা সিঙ্গেল চাদৰ সেলফ পাৰিৰ নতুন কালেকশ্যন আহিছে লাগিলে ল'ব পাৰিব এনেকুৱা সেলফ পাৰি কেঁচাপাত কটনৰ সিঙ্গেল চাদৰ যদি পছন্দৰ ভিতৰত পৰে এই চাদৰ ল'ব পাৰিব একেবাৰে ধুনীয়া কেঁচাপাত কটনত হয় অকল সিঙ্গেল চাদৰ হয় এখন প্ৰাইসটো কিমান হয় বুলি সুধিছে বাইদেউ কুঞ্জৰ কাপোৰৰ প্ৰাইস সুধিছে স্ক্ৰিনশ্বটটো ল'ব আৰু মোৰ বুকিং নম্বৰটোত সিঙ্গেল চাদৰৰ কথা সুধিছে নে জোৰাৰ কথা সুধিছে এখন কেঁচাপাত কটনত সিঙ্গেল চাদৰ যদি এনেকুৱা ধৰণৰ হেভি চাদৰ বিচাৰে সিঙ্গেল পাই যাব ল'ব পাৰিব এই চাদৰখন একেবাৰে ধুনীয়া সিঙ্গেল চাদৰ সেলফ পাৰি সিঙ্গেল চাদৰ ওয়াইন কালাৰত একেবাৰে ধুনীয়া হয় নেক্সট আৰু এখন দেখুৱাই দিছো এখন আছে কেঁচাপাত কটনত সিঙ্গেল চাদৰ একেবাৰে ধুনীয়া হয় ওয়াইন কালাৰত হয় এখন চাদৰখনৰ প্ৰাইসটো কিমান বুলি সুধিছে হয় চাদৰখনৰ প্ৰাইসটো হ'ব এই সিঙ্গেল চাদৰখন কেঁচাপাত কটনৰ 1350 টকাত এই সিঙ্গেল চাদৰখন ল'ব পাৰিব 1350 এই সিঙ্গেল চাদৰখন ল'ব পাৰিব কেঁচাপাত কটনত হয় সেলফ পাৰি একেবাৰে ধুনীয়া হয় চাদৰখন নেক্সট আছে সিঙ্গেল মেখেলাও দেখুৱাই দিছো কেঁচাপাত কটনৰ
এইখন সিঙ্গেল মেখেলা থাকিব কেঁচাপাত কটনত। এইখন মেখেলাখন, ইয়াৰে লগত ব্লাউজৰ পিছো থাকিব। সিঙ্গেল মেখেলাখনৰ লগত ব্লাউজৰ পিস থাকিব। এইটো ব্লাউজৰ পিস। যদি পছন্দৰ ভিতৰত পৰিছে কাপোৰবোৰ স্ক্ৰিনশ্বটটো ল'ব আৰু বুকিং কৰিব। বুকিং নম্বৰটো কৈ দিছো 7002832292। অনলাইন যোগে কাপোৰবোৰ সকলো ঠাইৰ পৰাই ক্ৰয় কৰিব পাৰিব। মোৰ দোকানত আহিও কাপোৰবোৰ চাই ক্ৰয় কৰিব পাৰিব। মোৰ দোকানখনৰ এড্ৰেছটো হৈছে নলবাৰী PNC ৰোড প্ৰেৰণা ষ্ট'ৰ। এবাৰ আহিব দোকানত কালেকশ্যনবোৰ চাই ল'ব পাৰিব। বাটাৰ চকৰ পৰা আহিলে প্ৰথম বৰুৱা ফাৰ্মাচী পাব, তাৰ পিছত বৰুৱা ফাৰ্মাচীৰ পৰা 6-7খন দোকান এৰিয়ে মোৰ দোকানখন, নামটো হৈছে প্ৰেৰণা ষ্ট'ৰ। আৰু যদি থানা চকৰ পৰা আহে প্ৰথম কল্পনা ষ্টুডিঅ' পাব। কল্পনা ষ্টুডিঅ'ৰ পিছত গাঁৱলীয়া বেংকটো পাব। গাঁৱলীয়া বেংকটোৰ পৰা 10-12খন দোকান এৰিয়ে মোৰ দোকানখন, একেবাৰে হাটখলাত সোমোৱা ৰাস্তাটোৰ অপজিট চাইডত গীতাঞ্জলি বৰ্মন ধুনীয়া লাগিছে বা বুলি কৈছে। যদি চিংগেল চাদৰ কেইখন আৰু চিংগেল মেখেলা কেইখন পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। একেবাৰে ধুনীয়া হয়। চেল্ফ পাৰীৰ চিংগেল চাদৰ কেঁচাপাত কটনত। আজি শ্বেয়াৰ কৰা সকলৰ ভিতৰত শ্বেয়াৰ উইনাৰ হৈছে পিংকি দাস। আজি শ্বেয়াৰ কৰা সকলৰ ভিতৰত শ্বেয়াৰ উইনাৰ হৈছে পিংকি দাস। কন্টিনিউ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, যিহেতু শ্বেয়াৰৰ ওপৰত গিফ্ট থাকে। আপোনালোকৰ ইমানখিনি মৰম আৰু সহযোগৰ বাবে একেবাৰে বহুত বহুত ধন্যবাদ জনাইছো। আপোনালোকে যে ইমানখিনি মৰম আৰু ছাপোৰ্ট কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ। এবাৰ আহিব প্ৰেৰণা ষ্ট'ৰত কালেকশ্যনবোৰ চাই ল'ব পাৰিব। আজিলৈ এৰিছো, নমস্কাৰ।